First of all, Happy Holi! Happy Holi, guys! Happy Holi, guys! Happy Holi to everyone, guys. আমি এতিয়া ওলাব নহয় আমি ওলাই মেলি ৰেডি এতিয়া আমি যাবলৈ লৈছো বৰপেটা সত্ৰলৈ যেহেতু বৰপেটা সত্ৰত বহুত ডাঙৰকৈ হলি পতা হয় আপোনালোকে সকলোৱে জানে সেইবাবে আমি সকলো এনেকে ৰেডি হয় মেলি আপোনালোকক যাবলৈ ওলাইছো দেউল দেখা so let's go Guys, এই অৱস্থা চাও হলি এখন দমদমত নজনী আহিছো মানে আগফালে বহিব পৰা চিষ্টেম আছে কিন্তু আমি নবহো কাৰণ গোটেই হলি লাগি বুলি চিট এটাই হয় ভালে এজেমি আছে আৰু ৰাস্তাত কেইটামান ৰবা কথাটো ক'ব দিয়া ৰাস্তাত কেইটামান সৰু পোৱালি কেইটামান আছে একদম পিচকাৰি লৈ পেলাই ৰখি আছে আৰু মাৰিব কাৰণে আমি এনেকে মই বহাই নাই ঘটনা এটা ঘটিল নহয় আমি ৰাস্তাত থাকোঁতে মানে ৰং হাৰিছে ইমানে ৰং হাৰিছে এতিয়া আকৌ হোষ্টেল যাব কাপোৰ চেঞ্জ ভাল কাপোৰ পিন্ধি আহিছিলোঁ একে ফটো চটো মাৰিম বুলি পেলাই মানে খেলিম বুলি ভবা নাছিলোঁ আৰু দেই কিন্তু ৰাস্তাত মানে মানুহে এনেকুৱা হলি লগাইছে এতিয়া আমি কাপোৰ আকৌ চেঞ্জ কৰিব যাওঁ মই কাপোৰ চেঞ্জ নকৰোঁ ইয়াতে চেঞ্জ কৰিবলৈ খাইছোঁ ৰ'ব গ'লগৈ এইকেইজনী কিমান দেৰি ৰ'ম আমি এতিয়া আকৌ গৈছেগৈ আৰু এইকেইটা আমি আমাৰ ডাক লাগিলেও একো হেৰি নাই আমি তাহাঁতি এনজয় কৰিম কিন্তু তাহাঁতি হোৱাইট পিন্ধি গৈছে আৰু এইকেইটা গৈছে আমি এতিয়া ঘৰ মানুহৰ ঘৰত বহি আছোঁ মানে এনেকৈ আমাৰ লগৰ কেইজনী পূৰা বগা কাপোৰ পিন্ধি আহিছিলে তো সিহঁতি হোষ্টেল গ'ল চেঞ্জ কৰিব আমি এতিয়া সিহঁতৰ কাৰণে ৰখি আছোঁ আৰু ওলাই আহিছিলোঁ আমি 10টা বজাত আৰু এতিয়া বাজিলে আমাৰ প্লেনিং আছিলে আমি 10টাত যাম কিন্তু ওলাইছোঁ আমি 10টাতকৈ দেৰিকৈ নহয় 10:30মান আহিছোঁ আৰু কিন্তু এতিয়া 11:30 বাজিলে তাতে গৈ পাই লেট হ'ব তাৰপিছত আহোঁতে কিমান টাইম লাগে গম নাপাওঁ ৱাৰ্ডেন মেমেহে এতিয়া আমাক সোমাব ৱাৰ্ডেন মেমে আমাক ডেডলাইন দিয়ে দিছে 4টাৰ আগত পাবহি লাগিব আৰু চাফ চুতৰাকৈ যাব দিছে মানে চাফ চুতৰাকৈ ওলাই আহিছে চাফ চুতৰাকৈ হোষ্টেল সোমাব দিছে আমিতো কি হয় ঠিক নাই দেই লেতেৰা হ'লেও অলপ চাফা হৈ আছে অলপ তাতে গৈহে গম পাম মানে কি হ'ব মানে বাকী আৰু আছে দুজনী বহি আছোঁ লাজুকী লতা হাতী কিমান টাইম লগাই নাজানো আৰু একচুৱেলি আমি মানুহৰ ভয়তে ইয়াতে বহি আছোঁ পানী মাৰিব বুলি নাজানো আৰু ৰাস্তাত ঘূৰি আছে আতংবাদী ঘূৰি আছে একদম পানী জানি মাৰি দিছে একেবাৰে দুখ লাগিছে চাফা হৈ আছে মোক অলপমান মই হ'লে মোক চাগে আমাক চাগে আজি এনেকুৱা লাগিছে আজি হোষ্টেল সোমাব নাপাওঁ আমি বেলেগত গা পা ধুই কিনে সোমাব লাগিব হয় চাগে নহ'লে আমি হোষ্টেল সোমাব নিদিয়ে আমাক মানে কালি ৰাতিয়ে আমাক ৱাৰ্ণিং দি দিলে চাফাকৈ আহিবা চাফাকৈ সোমাব কৈছে क्या होगा पता नहीं चलो लेट्स सी এইটো চাবৰ কাৰণে আপোনালোকে ব্লগটো চাই থাকিব আমাৰ সস্তাৱালা ব্লগ আৰু যি নহওক এহেঁতি আহিলে আৰু নতুন ড্ৰেছ পিন্ধি পেলাই পেণ্টটো সলাইছা ন জিন্সটো সলাইছা তুমি স্কাৰ্টটো সলাইছা ন আৰু এতিয়া আমি এনেকৈ মেজিক লৈ পেলাই আমি বৰপেটা সত্ৰলৈ গৈছোঁ এয়া দেখিছেনে অৱস্থা নাই অৱস্থা নোহোৱাকৈ আহিছে হোষ্টেলৰ পৰা ৰেডি টু প্লে হলি মই কোচত বহি আছোঁ দেখাব নোৱাৰোঁ অৱস্থাটো বহুত বেয়া হৈ আছে গাইজ আমি নামিলোঁ গাড়ীৰ পৰা এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰলৈ ইয়াৰ शकल বেয়া কৰি দিলে চব প্লেন চপত বহুত ধুনীয়া আমি হোলী খেলিম বুলি এতিয়া হোলী খেলিম আৰু এতিয়া চিন্তা নাই মানে বহুত এই ভালকৈ আহিছিলোঁ ফটো চটো মাৰিম বুলি আহিছিলোঁ দেই আকৌ কাপোৰ সলাই আহিছে বেচাৰীকেইজনী একো নাই বাৰু এতিয়া বেয়া কাপোৰ পিন্ধি আহিছোঁ যিহেতু খেলিমেই আৰু পালোহি আৰু মানে খাচা মেলা হৈ আছে চব শান্তি শৃংখলা অটুট ৰাখি দৌল মহোৎসৱটো সুকলমে পালন কৰাৰ বাবে আমি ভক্তিপৰায়ণ ৰাইজক এয়া আমি এতিয়া কালাৰ্ছ ল'ব লৈছোঁ আৰু বাকী কেইজনী আহি পোৱা নাই এতিয়ালৈকে আৰু গাইজ এয়া হৈছে বৰপেটা সত্ৰ মানে মেইন গেট পুৰণি যেতিয়া যাত্ৰীসকলক দলাহাটী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ গাইজ বহুত ভিৰ আমি ৰখি আছোঁ এতিয়া কোনফালে যাওঁ ক'ত থাকি ধূপ চুপ জ্বলাই ইমান মানুহৰ ভিৰ দেখিছেনে ইয়াত এনেকৈ মানুহে এতিয়া লাইন পাতি পেলাই ধূপ জ্বলাব গৈছে চাৰি ক'ত গ'ল এইকেইজনী অৱস্থা দেখিছেনে কম লগা নাই মই ইয়াত দেখিছে সিহঁতক লগ পালোঁ জুবলি অৱস্থা চাওকচোন হেল্ল'
ইয়াত ভিডিঅ' আৰু ফটো কিছা মানা আছে লিখা আছে সোমাব নিদিয়ে বৰপেটাৰ যোনটো ট্ৰেডিশ্যনেল ফুড হয় দলৰ এইখিনি খাবলৈ আমি গোটেইখিনি খালোঁ সেইটো হৈছে ৰাঙা ডিমা আৰু আলু ভাজা আৰু লগত বগৰী আচাৰ আমি এতিয়া খাই দিলোঁ আৰু দেই ৰাঙা ডিমা আমি যিহেতু ৰাতিপুৱা একো খাই অহা নাছিলোঁ সেইকাৰণে এতিয়া আমি বৰপেটাৰ ফেমাছ ৰাঙা ডিমা আৰু আলু ভাজা খাম চব বহি আছে মই বহি আছোঁ কেমেৰাৰ সিফালে খাম এতিয়া আমি চবেই এতিয়া বাক লগ পালোঁ বায়ে এনেকৈ মূৰে চুৰে পূৰা হলি চলি সানি দিলে অৱস্থা এয়া দেখিছেনে আমাৰ এতিয়া হোষ্টেল যাব হোৱা নাই আমি এতিয়া পাতবাউসী সত্ৰ যাওঁ ডেডলাইন দিছোঁ ৱাৰ্ডেন তথাপি আমি নাযাওঁ ৰুলছ আৰু ৰেগুলেশ্যন যদি ব্ৰেক নকৰোঁ তেন্তে কিহৰ হোষ্টেলত হয় নাই কিহৰ ইউনিভাৰ্চিটি নাই তো এতিয়া আমি সেই সত্ৰলৈ গৈ আছোঁ তাৰপৰা আমাৰ যি হয় হ'ব পাছতকৈ একদম ভৰিল যে এতিয়া আকৌ ইয়াত খাইছেহি চাই দিয়া ঠিক আছে guys photo session start ৰব মই গৈ লৈছোঁ মিউজিয়ামৰ ভিতৰত যাব দিবনে গতিকে বলক আপোনালোকক মিউজিয়ামৰ ভিতৰত দৃশ্যবোৰ দেখাওঁগৈ আমি পাতবাউসী সত্ৰ চালোঁ আৰু টাইমো হৈ গৈছে 4:30 বাজিব হ'ল আৰু গতিকে আমি নিজৰ হোষ্টেলত উভতি যাওঁ আৰু নহ'লে ৱাৰ্ডেনে মেটো কি ৰূপ লয় ঠিকনা নাই গতিকে মই নিজৰ ব্লগটো এতিয়া এণ্ডিং কৰিছোঁ বাই বাই কৈ দিয়া চবে লাগিছে মানে গুড নাইট বাই ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই